বালক কৃষ্ণৰ দ্বাৰা কালিয়া নাগৰ মান মৰ্দন। যশোদাৰ লালা কানহাইয়া গোকুলৰ ওচৰতে যমুনাৰ পাৰত নিজৰ বন্ধুসকলৰ লগত খেলি আছিল। তেওঁ গম পাইছিল যে কালিয়া নামৰ এটা প্ৰকাণ্ড নাগে যমুনাত নিজৰ ঘৰ বনাইছিল। তাৰ ভয়ংকৰ বিষ দি তাৰে পানী বিষাক্ত হৈ গৈছিল। সেই পানীৰ বাবে তাৰে মানুহ আৰু পশু পক্ষীৰ প্ৰাণ বিপদত আহি গৈছিল। কালিয়া নাগৰ বিষ বহুত ডাঙৰ সমস্যা হৈ গৈছিল। মনমোহন কালিয়া নাগক তাৰ পৰা সদায়ৰ বাবে আঁতৰাই দিব বুলি ভাবি আছিল। হঠাৎ বল দি খেলোতে খেলোতে বলটো যমুনাত পৰি গ'ল। সব বন্ধুসকল দুখিত হৈ গ'ল। শ্ৰীকৃষ্ণটো এয়াই বিচাৰি আছিল। বলটোতো অজুহাত মাত্ৰ আছিল। তেওঁতো আচলতে যমুনাত যাব বিচাৰি আছিল। কানহা, তোমাৰ হাতে দি বলটো যমুনাত গুচি গ'ল। এতিয়া তুমি কোৱা কেনেকুৱাকৈ ওলাম? আৰে হয়, ইয়াতেতো পানীটো বৰ দ আৰু শুনিছো কালিয়া নাগে পাহাৰা দিয়ে। তুমি চেষ্টা কৰা, হ'ব পাৰে বলটো পাই যোৱা। তুমিতো সাঁতুৰিবও জানা। নহয় নহয়, কালিয়া নাগ যদি আহি যায় তেনেহ'লে মোক কামুৰি দিব। তুমি বলটো পেলাইছা, তুমিয়ে ওলোৱা। ময়ো আজি যমুনাত গা ধুব বিচাৰো, গভীৰত যাব বিচাৰো। চোৱা, মই গৈ আছো। তোমালোক চিন্তা নকৰিবা, মই ভালদৰে গা ধুই আহিম। অলপমান দেৰিকৈ আহিম। আৰে কৃষ্ণ, যমুনাত নাযাবা, পানীটো বৰ দ। মা যশোদাক যদি কোনোবাই কৈ দিয়ে তেনেহ'লে আমাৰ ওপৰত বহুত ডাঙৰ বিপদ আহি যাব। শ্ৰীকৃষ্ণটো পানীতে যাব বিচাৰি আছিল। তেওঁ ইফালে সিফালে নাচাই দৌৰিলে আৰু যমুনাত জাপ মাৰি দিলে। তেওঁৰ বন্ধুসকল এয়া দেখা পাই আচৰিত হৈ গ'ল। তেওঁলোক ভাবাই নাছিল কি শ্ৰীকৃষ্ণ সঁচাকৈ এনেকুৱা কৰিব। তেওঁ চিন্তিত হৈ চিঞৰিব ধৰিল, কানহা, এতিয়া বাহিৰলৈ ওলাই আহা, প্ৰাণৰ বিপদ হৈ যাব। কালিয়া নাগ বৰ বিষাক্ত। কানহা, আমাৰ বল নালাগে, আমি নিবিচাৰো তোমাৰ যেন কোনো বিপদ হয়। সোনকালে বাহিৰলৈ আহি যোৱা। বন্ধুসকল চিঞৰিব ধৰিল, কিন্তু শ্ৰীকৃষ্ণ গভীৰলৈ গৈ থাকিল। তেওঁতো বেলেগ কোনো উদ্দেশ্য লৈ জাপ মাৰিছিল। বালকবোৰ শ্ৰীকৃষ্ণক বাহিৰত মাতি আছিল আৰু আশা কৰি আছিল কি তেওঁ এতিয়াই ওলাই আহিব। কিন্তু তেওঁতো বহুত গভীৰলৈকে গুচি গৈছিল। সব বালক ভয় খাই দৌৰি দৌৰি মা যশোদাৰ ওচৰলৈ গৈ পালে আৰু তেওঁক শ্ৰীকৃষ্ণই নদীত জাপ মাৰাৰ কথাটো কৈ দিলে। এয়া শুনাৰ লগে লগে মা যশোদা ভয় খাই গ'লে আৰু জোৰে জোৰে কান্দিব ধৰিল। এয়া কথা লাহে লাহে গোটেই গোকুলত বিয়পি পৰিল। যশোদা কিছুমান মানুহ আৰু বালকসকলৰ লগত যমুনাৰ পাৰত আহি গ'ল। শ্ৰীকৃষ্ণ এতিয়াও পানীৰ ওপৰলৈ অহা নাছিল। লাল্লা, ক'লে আছা? সোনকালে বাহিৰলৈ ওলাই আহা, মোৰ ভয় কৰি আছে। লাল্লা, বাহিৰলৈ আহা, সোনকালে বাহিৰত আহা মোৰ সোণ। নদীৰ ভিতৰত শ্ৰীকৃষ্ণক দেখা পাই কালিয়া নাগৰ পত্নীসকল আচৰিত হৈ গ'ল। তেওঁলোক তেওঁক উভতি যাবলৈ ক'লে। হে বালক, তুমি ক'ৰ পৰা আহিলা? আমাৰ কথা শুনি ইয়াৰ পৰা গুচি যোৱা। তুমি বহুত সৰু, যদি আমাৰ স্বামী সাৰ পাই যায় তেনেহ'লে তোমাক জীৱিত নেৰিব। আমাৰ তোমাৰ ওপৰত দয়া হৈ আছে, দয়া কৰি ইয়াৰ পৰা গুচি যোৱা। মই এনেকুৱাকৈ ইয়াৰ পৰা নাযাওঁ। মই কালিয়া নাগক ভয় নাখাওঁ, তাক মাত দিয়া। হে বালক, লাহেকে কোৱা, আমি তোমাৰ প্ৰাণ বচাব বিচাৰো আৰু তুমি আমাৰ স্বামীক মাতি দিবলৈ কৈ আছা। মই তোমাক আকৌ কৈ আছো, ইয়াৰ পৰা গুচি যোৱা। কৃষ্ণয়ে কালিয়া নাগৰ দুই পত্নীক কালিয়া নাগক উঠাবলৈ ক'লে। হঠাতে পানীটো লৰি চৰি উঠিল আৰু কালিয়া নাগ হাৰ পাই গ'ল। সি খঙৰ লগত শ্ৰীকৃষ্ণক দেখিলে। হে মূৰ্খ বালক, তুমি তোমাৰ প্ৰাণ দিবলৈ ইয়াতে কিয় আহিছা? যোৱা, সোনকালে পলাই যোৱা ইয়াৰ পৰা। মোৰ যদি খং উঠি যায় তেনেহ'লে মই তোমাক নেৰো। হে কালিয়া, মই কৃষ্ণ হয়, ইয়াৰ পৰা এনেকুৱাকৈ নাযাওঁ। তোমাক ইয়াৰ পৰা খেদিয়ে যাম। মোক শেষ কৰাৰ সপোন নেদেখিবা। নিজৰ প্ৰাণৰ চিন্তা কৰা। ইমান সৰু বয়সত ইমান ডাঙৰ কথা কৈ আছা তুমি। তুমি এতিয়া তোমাৰ মৃত্যুক নিমন্ত্ৰণ জনাই আছা। মই এতিয়াই তোমাক শাস্তি দি আছো। ঠিক আছে, ময়ো চাওঁ তুমি মোৰ লগত কি কৰিবা।
এয়া কৈ কালিয়া খঙত কৃষ্ণৰ ফালে আগুৱাই আহিল। শ্ৰীকৃষ্ণ নিৰ্ভয় হৈ হাঁহি আছিল। কালিয়া নিজৰ মুখেদি বিষ ওলালে, কিন্তু শ্ৰীকৃষ্ণৰ ওপৰত তাৰ কোনো প্ৰভাৱ নপৰিলে। তেওঁ হাঁহিয়ে থাকিল। কালিয়াৰ মুখৰ পৰা জুই ওলাই আছিল, কিন্তু শ্ৰীকৃষ্ণৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল। কালিয়াৰ ৰাণীৰ বৰ আচৰিত লাগি আছিল। হঠাৎ শ্ৰীকৃষ্ণ উঠিলে আৰু কালিয়াৰ মূৰৰ ওপৰত থিয় হৈ গ'ল। তেওঁ এটা মূৰৰ পৰা আৰু এটা মূৰত জাপ মাৰি মাৰি কত্থক নৃত্য কৰিব ধৰিল। তেওঁ নটৰাজ ৰূপ দেখা পাই কালিয়াৰ ৰাণীসকল আচৰিত হৈ গ'ল। কালিয়া পানীৰ ওপৰত আহি গ'ল। কৃষ্ণ তাৰ মূৰৰ ওপৰত নাচি আছিল। কালিয়া আহত হৈ আছিল। পানীৰ বাহিৰত এতিয়া সকলোৱে শ্ৰীকৃষ্ণক কালিয়াৰ ওপৰত নৃত্য কৰি থকা দেখি আছিল। শ্ৰীকৃষ্ণই কালিয়াৰ মান মৰ্দন কৰি দিলে। সেয়েহে বলৰামৰ ভাইটিক নাগ নাথৈয়াও কোৱা হয়। তেওঁ বেয়াৰ ওপৰত ভালৰ জয়ৰ মানুহক বাৰ্তা দিলে। যমুনাৰ পাৰত থিয় হৈ থকা যশোদা নিজৰ কণমানি লালাৰ এয়া ৰূপ দেখা পাই আচৰিত হৈ গ'ল। ইমান ভয়ংকৰ কালিয়াৰ ওপৰত কানহাক নাচি থকা দেখা পাই তেওঁ বিশ্বাস কৰিব পৰা নাছিল। কালিয়াৰ এটা এটা মূৰ আহত হৈ গৈ আছিল। সি বিষত ছটপট কৰি আছিল। সি গম পাই গ'ল কি এয়া বালক কোনো সাধাৰণ বালক নহয়, তেওঁ পৰম শক্তিমান ভগৱানে হয়। তাৰ অহংকাৰ চুৰমাৰ হৈ গ'ল। তেওঁৰ পত্নীয়ে নিজৰ স্বামীৰ সুৰক্ষাৰ বাবে শ্ৰীকৃষ্ণৰ আগত হাত জোৰ কৰিলে। হে প্ৰভু, আমি আপোনাৰ চৰণত প্ৰাৰ্থনা কৰি আছো, আমাৰ স্বামীক প্ৰাণদান দি দিয়ক। মোক ক্ষমা কৰি দিয়ক প্ৰভু। মই আপোনাৰ শৰণত আছো আৰু আপোনাৰ সকলো আজ্ঞা মানাৰ বাবে সাজু আছো। মোৰ কথা শুনা। য'ৰ পৰা আহিছা তাতেই উভতি যোৱা। ইয়াৰে পানী বিষাক্ত কৰি তুমি আনক বিপদত পেলাই আছা। হে প্ৰভু, মই যদি ইয়াৰ পৰা নিজৰ পূৰ্ব স্থানলৈ যাওঁ তেনেহ'লে মোৰ প্ৰাণ নাবাচে। গৰুৰ মুখ জীৱিত নেৰে। এতিয়া আপুনিয়ে কওক, মই কি কৰিম? কালিয়াৰ এয়া কথা শুনি শ্ৰীকৃষ্ণই ভাবিলে আৰু তাৰপিছত তেওঁ ক'লে, হে কালিয়া, মোৰ তোমাৰ প্ৰাণৰ বাবে চিন্তা আছে। এটা কথা মনত ৰাখিবা কি মই তোমাৰ মূৰৰ ওপৰত য'তে ভৰি ৰাখিছো তাতে আঁচ পৰি গৈছে। গৰুৰ মোৰ পৰম ভক্ত। মোৰ পদচিন দেখা পাই সি তোমাৰ একো ক্ষতি নকৰে। তুমি নিশ্চিন্ত হৈ তোমাৰ আগৰ স্থানত থাকিব পাৰা। কালিয়া মৰমৰ লগত শ্ৰীকৃষ্ণক যমুনাৰ পাৰত নমাই দিলে আৰু হাতজোৰ কৰি নিজৰ ৰাণীৰ লগত তাৰ পৰা সদায়ৰ বাবে নিজৰ পূৰ্ব স্থানলৈ আগুৱাই গ'ল। তাত থকা যমুনাৰ পানী আকৌ আগৰ দৰে নিৰ্মল হৈ গ'ল। মা যশোদাই নিজৰ কণমানিটোক সাৱটি ধৰিল। এনেকুৱাকৈ বাল গোপালে যমুনাৰ পানী পবিত্ৰ কৰি দিলে। সকলোৱে বনবাৰীৰ জয় জয়কাৰ কৰিব ধৰিল। জয় শ্ৰীকৃষ্ণ, জয় বলৰাম ভাইটি, জয় নাগ নাথৈয়া।